নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এটি অতি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা অসমত 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে ইমান সহজতে আধাৰ কাৰ্ড বনাব নোৱাৰে। আপুনি ঠিকই শুনিছে, অসমত প্ৰাপ্তবয়স্কসকল অৰ্থাৎ 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে নতুনকৈ আধাৰ কাৰ্ড বনোৱাটো প্ৰায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। কিন্তু কিয় লোৱা হ'ল এই কঠোৰ সিদ্ধান্ত? ইয়াৰ দ্বাৰা কাৰ লোকচান হ'ব? ইয়াৰ পৰা আৰু কোনে ৰেহাই পাব? এই সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ আজিৰ এই খবৰটো প্ৰতিজন অসমীয়াৰ বাবে জনাটো অতি প্ৰয়োজনীয় আৰু জৰুৰী। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষত বহা অসম চৰকাৰৰ তৃতীয়খন কেবিনেটত এইটো সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰ পৰা অসমৰ 18 বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে আধাৰ কাৰ্ড বনোৱা বা নতুন আবেদন প্ৰক্ৰিয়া বন্ধ কৰা হ'ব। অৱশ্যে 18 বছৰৰ তলৰ শিশু নাইবা কিশোৰীসকলৰ বাবে আধাৰ কাৰ্ড বনোৱা আগৰ দৰে প্ৰক্ৰিয়াটো স্বাভাৱিক হৈ থাকিব, অৰ্থাৎ তেওঁলোকে পূৰ্বৰ দৰে আধাৰ কাৰ্ড বনাব পাৰে। এতিয়া প্ৰশ্ন হ'ল, অসম চৰকাৰে হঠাৎ কিয় এই ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ল? মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত স্পষ্ট কৰি দিছে যে ইয়াৰ মূল কাৰণটো হৈছে অবৈধ অনুপ্ৰৱেশকাৰী ৰোধ কৰা। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ মতে অসমত ইতিমধ্যে আধাৰ কাৰ্ডৰ সংখ্যা জনসংখ্যাতকৈ অধিক হৈ পৰিছে, অৰ্থাৎ 100%তকৈ বেছি স্যাচুৰেশ্যন। কিছুমান জিলাত জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ সংখ্যা বহুত বেছি হৈছে। তাৰ মানে হৈছে যে কিছুমান মানুহ যিমান আছে তাতকৈ আধাৰ কাৰ্ডৰ সংখ্যা ইতিমধ্যে অসম চৰকাৰৰ হাতত তথ্য আহিছে যে অসমৰ মানুহতকৈ জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ সংখ্যা বেছি হৈ গৈছে। সেয়েহে চৰকাৰে সন্দেহ প্ৰকাশ কৰিছে যে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলে যাতে কোনো কাৰণতে আধাৰ কাৰ্ড উলিয়াই ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব নোৱাৰে আৰু ইয়াৰ সুবিধাটো ল'ব নোৱাৰে। এই কাৰণতে অসম চৰকাৰে এই ডাঙৰ কঠোৰ সিদ্ধান্ত ল'বলগীয়া হৈছে। কিন্তু আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে যদি কোনো প্ৰকৃত ভাৰতীয় অৰ্থাৎ অসমৰ বাসিন্দাই এই আধাৰ কাৰ্ড এতিয়ালৈকে বনোৱা হোৱা নাই, অৰ্থাৎ যিসকলৰ বয়স 18 বছৰ পাৰ হৈছে কিন্তু তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে অসমত কিছে বা ক'ৰবাত থাকি হ'লেও তেওঁলোকে এই আধাৰ কাৰ্ডখন বনোৱা হোৱা নাই, তেওঁলোকৰ কি হ'ব? চৰকাৰে ইয়াত কিছুমান বিশেষ ৰেহাই দিছে, যেনেকুৱা জনজাতি, অনুসূচিত জনজাতি আৰু চাহ গোষ্ঠীসকলে ইয়াৰ পৰা তেওঁলোকে ৰেহাই পাব। অৰ্থাৎ তেওঁলোকে 2027 চনৰ 31 মাৰ্চলৈকে নতুনকৈ আধাৰ কাৰ্ড প্ৰক্ৰিয়া কৰিব পাৰিব। কিন্তু SC আৰু ST লোকসকলেও 2027 চনৰ 31 মাৰ্চৰ পিছত কিন্তু কোনো ধৰণৰ আধাৰ কাৰ্ডৰ আবেদন কৰিব নোৱাৰিব। যদি কোনো প্ৰকৃত নাগৰিক জৰুৰী কাৰণত নাইবা ভুল বশতঃ আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছিল কিন্তু তেওঁলোকে এতিয়ালৈকে বনোৱা নাই, তেওঁলোকে পোনপটীয়াকৈ আধাৰ কেন্দ্ৰলৈ যাব নোৱাৰে। ইয়াৰ বাবে জিলা আয়ুক্ত অৰ্থাৎ আপোনাৰ ডিষ্ট্ৰিক্টৰ DC জনৰ বিশেষ অনুমতি সাপেক্ষেহে অসম চৰকাৰৰ তদন্তৰ প্ৰয়োজন হ'ব। তাৰপিছত আপুনি চৰকাৰী তদন্তৰ হোৱাৰ ফলত যদি আপুনি জেনুইন অৰ্থাৎ অসমৰ বাসিন্দা হয় নাইবা ভাৰতীয় বাসিন্দা হয়, তেতিয়াহ'লে আপোনালোকে এই নতুনকৈ আধাৰ কাৰ্ডখনৰ বাবে আপুনি আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ এই নতুন সিদ্ধান্তৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যি ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, ইয়াৰ চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্ত আপুনি সমৰ্থন কৰে নে নাই আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো তথ্য সমৃদ্ধ তথা ভাল লাগিলে তেন্তে আপুনি এটা লাইক কৰিব, লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে। ধন্যবাদ। জয় আই অসম।